সুপ্ৰভাত আৰু নমস্কাৰ। আজি আমাৰ দুমাহী গৰু বিহু। তো মই সমূহ অসমবাসী ৰাইজক অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ, এইটো আমাৰ টমি, বহুত দুষ্ট, ইয়াক বান্ধি ৰাখিছোঁ। আৰু মই এইকেইদিন গাঁৱত আছোঁহি, খুব ভাল লাগিছে পৰিৱেশটো। প্ৰায় আহি থাকোঁ সপ্তাহত একদিন দুদিন কৰি, তথাপি মানে এইদিন অলপ বেছি দিন থকাকৈ আহিছোঁ। গতিকে আপোনালোকৰ লগত এনেই মনোভাৱটো প্ৰকাশ কৰিলোঁ। এইটো আমাৰ ভঁৰাল, অসমীয়া মানুহৰ যিহেতু গাঁৱত ভঁৰাল এটা থাকেই, সেইটো আমাৰ ভঁৰাল হয়। আৰু এইটো আমাৰ গাঁও ঘৰ, তো চাই লওক। তো গতিকে ইমানকে ক'লোঁ আৰু